টকা খৰচ কৰিবলৈ কাৰনো ইচ্ছা নাযায়। যেতিয়া কোনো মানুহৰ হাতত অধিক পৰিমাণত পইচা আহি যায় তেতিয়া তেওঁৰ জীৱনটো লাখ বিলাসেৰে কটাব বিচৰাটো স্বাভাৱিক। কিন্তু বন্ধুসকল, কিছুমান মানুহৰ হাতত ইমানেই টকা আছে যে ইহঁতে নিজৰ চখ পূৰণ কৰিবলৈ অনাৰ্থক কোটি কোটি টকা খৰচ কৰে, যিটো দেখিলে আপুনি আচৰিত হ'ব। তো বন্ধুসকল, এইটো ভিডিঅ'ত চাওঁ আহক বিশ্বৰ কেইগৰাকীমান এনেকুৱা লোক যিয়ে বিশেষ কিছুমান কামত কোটি কোটি টকা খৰচ কৰিছে, যিটো সাধাৰণ মানুহৰ বাবে সপোনৰ অপাৰ। ফোনৰ বিল। বন্ধুসকল, টেলিফোনত কথা পাতিলেতো বিল আহিবই, কিন্তু এই বিলৰ পৰিমাণ কিমান হ'ব পাৰে? এগৰাকী মহিলাৰ বেলেগ বেলেগ দেশৰ মানুহৰ সৈতে চিনাকি হোৱাৰ চখ আছিল। তেখেত ইণ্টাৰনেশ্যনেল কলত ইমান বিজি আছিল যে তেওঁৰ ফোনৰ বিল আহিছিল $60,000, মানে ইণ্ডিয়ান ৰুপিছত হ'ব 42 লাখ টকা। হামাদ বিন হামদাম। এই কোটিপতি মানুহজনৰ ইচ্ছা আছিল যে তেওঁৰ নামটো পৃথিৱীত লিখি মহাকাশৰ পৰাও দেখা পাওক। সেইবাবে তেওঁ UAE চহৰ আবুধাবিৰ ওচৰত সাগৰৰ পাৰত বিশেষ যন্ত্ৰৰ সহায়ত তেওঁৰ নামটো লিখিছিল আৰু সেই নামটো মহাকাশৰ পৰাও দেখা পাইছিল। সোণৰ ফোন। বৰ্তমান জীৱনত ফোন নোহোৱাকৈ চলাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। বৰ্তমান মাৰ্কেটত বিভিন্ন ধৰণৰ ফোন দেখিবলৈ পোৱা যায়, কিন্তু ষ্টুৱাৰ্ট হিউজ নামৰ এজন ব্যক্তিক বজাৰত উপলব্ধ দামীতকৈও দামী ফোন পচন্দ হোৱা নাছিল। তেওঁক লাগে সোণেৰে নিৰ্মিত ফোন। সেইবাবে তেওঁ 2016 চনত এটি সোণেৰে নিৰ্মিত ফোন তৈয়াৰ কৰিছিল আৰু যাৰ দাম আছিল $15.3 মিলিয়ন, মানে প্ৰায় 108,53 লাখ টকা। এই ফোনটোত হীৰা সংলগ্ন আছিল। এলভিছ হেয়াৰ। এলভিছ প্ৰেছলি এজন বহু জনপ্ৰিয় আমেৰিকান গায়ক আছিল। 1977 চনত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ লাখ লাখ অনুৰাগীয়ে তেওঁক মৃত্যুৰ পিছতো স্মৰণ কৰিছিল। তেওঁৰ এগৰাকী এনেকুৱা অনুৰাগী আছিল যে তেওঁ এলভিছৰ মৃত্যুৰ পিছত চুলিখিনি 42 লাখ টকাত কিনি লৈছিল। বিলাসী গাড়ী। গাড়ীৰ নামত বহু পইচা খৰচ কৰাটো সাধাৰণ কথা। দামী দামী বহু গাড়ী ধনী মানুহৰ থকাটো স্বাভাৱিক, কিন্তু এজন ব্যক্তিৰ কিমানখন বিলাসী বাহন হ'ব পাৰে? ব্ৰুনেই দেশৰ চুলতান, তেওঁৰ 500খন ৰল্ছ ৰয়েছ কাৰ আছিল। বিশ্বৰ দামী দামী গাড়ীৰ ভাণ্ডাৰ আছিল। ফাৰাৰী, বেণ্টলে, লেম্বৰগিনি, ডুকাটি এনেধৰণৰ প্ৰায় 7,000ৰো অধিক গাড়ী আছিল। শাৰ্ক। ষ্টিভ কোহে নামৰ এজন কোটিপতিয়ে এটা মিউজিয়াম কিনিছিল য'ত আছিল এটা মৃত শাৰ্ক। এই মিউজিয়ামটোৰ অন্য বস্তুতকৈ এই শাৰ্কটোৰ আকৰ্ষণ বহু গুণে বেছি আছিল, কিয়নো এই ব্যক্তিজনে এই মৃত শাৰ্কটোক 8 বিলিয়নৰো অধিক টকাৰে ক্ৰয় কৰিছিল, মানে ইণ্ডিয়ান ৰুপিছত 5,80 লাখতকৈও অধিক। ডাইনাছৰ স্কাল। নিকোলাছ কেজ। এইজন হলিউডৰ বিখ্যাত অভিনেতাক আপোনালোকে নিশ্চয় চিনেমাত দেখিছে। তেওঁ 2007 চনত এটা ডাইনাছৰৰ খোলা কিনিছিল, যাৰ দাম আছিল $2,76,000, মানে প্ৰায় 2 কোটি টকা। সোণেৰে নিৰ্মিত চোলা। দত্তা ফবে নামৰ এইজন ইণ্ডিয়ান কোটিপতিয়ে সাধাৰণ চোলাৰ বিপৰীতে সোণেৰে নিৰ্মিত চোলা পিন্ধাৰ পচন্দ কৰিছিল। তেওঁ এটা বিশেষ সোণেৰে নিৰ্মিত চোলা ক্ৰয় কৰিছিল। এইটো বনোৱাতে প্ৰায় 15 দিন সময় লাগিছিল আৰু ইয়াৰ দাম আছিল $2,40,000, ইণ্ডিয়ান ৰুপিছত হ'ব 1,70 লাখ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। ভিডিঅ'টি চাই কেনে পালে আপোনালোকৰ মতামত মোক কমেণ্ট বক্সত গৈ জনাব আৰু ভিডিঅ'টি লাইক শ্বেয়াৰৰ লগতে যদি আপুনি আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় অসম।